সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। খবৰ খাতি কেনেকুৱা, ভালনে? মোৰো ভালেই বাৰু, হ'লেও আজি মোৰ দিনটো বহুত ব্যস্ততাই গ'ল দেই। ভিডিঅ' বনাবলৈ সময় পোৱা নাই। ব্যস্ততা মানে কি ক'ব আৰু, বান্দৰ থকা ঠাই মানুহ হ'লে আপোনালোকৰ বাৰু যাৰ আছে গম পায় বান্দৰ থাকিলে কেনেকুৱা বিহু দেখুৱায়। মই আজি আধা ঘণ্টামান কাৰণেহে বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ। ৰাতিপুৱা বান্দৰে আহি গোটেই চাউল পেলালে, ভাত খালে, সোপা আঁতৰাওঁতে আজি দিনটো মোৰ লাগিলে দিনটো মুচি কাচি চৰু হাই ধুই এবেলা তাতে গ'ল। বৰমাকৰ সৰু বৰমাকৰ ছোৱালীজনী আহিছিলে, থ'বলৈ গ'লোঁ। গৈ আকৌ চাহ পানী খাবলৈ ক'লে, চাহ পানী খালোঁ, কথা মেল মাৰিলোঁ। এইফালে আহি বান্দৰে একদম মোৰ ঘৰত তহিলং দিলে। সেয়াই আৰু কি ক'ব, আজি মোৰ বহুত ভাগৰ লাগিলে। সেইকাৰণে ভাত সিজাই পকাই খুৱাই এতিয়া আজৰি। 7:30টাতে ভাত খালোঁ দেই আজি। ভাত খালোঁ, তাৰপিছত এতিয়া অকণমান ল'ৰা ছোৱালীকো খেলাই আছোঁ। খেলি আছে এইফালে দেউতাকে কেৰম বৰ্ড। মই আকৌ অলপ বহি আছোঁ বোলো ভিডিঅ' এটাও কৰোঁ আজি, কাৰণ ভিডিঅ' নাই দিয়া তাকে। আৰু চাহপাত বনাইছোঁ দেই, দেখিছে নাই? কোনে কোনে ঘৰুৱা চাহপাত বনায়, কেনেকৈ বনায় ক'বচোন। আমি বনোৱা পদ্ধতিটো বেলেগ। মই এতিয়া অকণমান ভিডিঅ' কৰি থৈছিলোঁ ল'ৰাই অকণমান ভিডিঅ' কি হয় কেতিয়াবা ধৰি দিয়ে বাৰু দেই। মই কিবা এটা কাম কৰি থাকিলে ভিডিঅ' অকণমান কৰি থয়। গতিকে এতিয়া মই ভিডিঅ'টোত দেখুৱাম কেনেকৈ বনাইছিলোঁ, আপোনালোকে চাই ল'ব শেষলৈকে দেই। বাই বাই। এতিয়া দেউতাকে ছিঙিলে, 3 দিন মানেই হ'ল দেই ছিঙা, কিন্তু ৰ'দ নাই কাৰণে ৰ'দত শুকুৱাব পৰা নাছিলোঁ। আজি ভাবিছোঁ অকণমান ৰ'দ দিছে, গতিকে এইখিনি ধুনীয়াকৈ বোলো মোহাৰি দিওঁ। মোহাৰো বহুতে খুন্দে, মই আকৌ এনেদৰে মোহাৰি থাকোঁ দেই। আটা মুঠা নিচিনাকৈ মোহাৰি লাষ্টত যেতিয়া পানী ওলাই নহয়, গামলা এটা ঢাকি মেলি ধুনীয়াকৈ কালাৰটো যেতিয়া ৰঙচুৱা হয়, চেঞ্জ হয়, তেতিয়া কি কৰোঁ, ৰ'দত দি দিওঁ। আৰু এইকেইজোপা কি হয়, 20 জোপামানহে আছে। এইকেইজোপা আমি ঘৰত খাবৰ কাৰণে দৰৱ পাতি ব্যৱহাৰ নকৰোঁ। এনেই বাগানে ডখৰি আছে বাৰু, সেইখিনিত দৰৱ চব দিয়া হয়, সেইখিনি নিচিঙো। আৰু এইখিনি দৰৱ নিদিয়াকৈ থকাখিনি আমি ঘৰত খাবৰ কাৰণে অকণমান বনাই থাকোঁ আৰু নিজে। এটা ছিজন আৰু কিনি নোখোৱাকৈ হয় আৰু দেই। এয়া দেখিছে নাই, মঠাৰ পিছত ধুনীয়াকৈ পানী ওলাই গ'ল যে। এইখিনি এতিয়া ধুনীয়াকৈ গামলা এটাই আধা ঘণ্টামান ঢাকি থৈ দিম। তাৰপিছত যেতিয়া কালাৰটো চেঞ্জ হ'ব নহয়, ৰ'দত দি দিম। দেখিছে নাই, কালাৰ ৰঙচুৱা হৈ গ'ল। আৰু এইখিনি যদি ৰ'দত নুশুকাই নহয়, তেতিয়া পিঠাগুড়ি যে ভাজোঁ, তেনেদৰে ভাজি শুকুৱাই পেলাওঁ দেই। কোনোবাই যদি বনাব বিচাৰে বনাই চাব পাৰে, বেয়া নোলাই চাহপানীখিনি ধুনীয়া।